অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যাম কাম কৰিবলৈ। পথাৰৰ মাজে মাজে এনেদৰে যাবলগীয়া আছে মই কামলৈ 5টা বজাত। আৰু সোনকালে উঠিছোঁ কাৰণে মাতটো অকণমান মোৰ ঠুকা লাগিছে। এয়া মানুহে খেতি কৰিবলৈ লৈছে আৰু বতৰো ডাৱৰীয়া হৈ আছে। বহুত সুন্দৰকৈ খেতি আৰম্ভ কৰিব এতিয়া। ৰাস্তাটো ইমান ভাল নহয়, তথাপিও খোজকাঢ়িয়ে যাবলগীয়া হয় এইটো ৰাস্তাইদি। এনেদৰে পথাৰৰ মাজে মাজে গৈ থাকিবলগীয়া হৈছে। গোটেই এয়া কঠীয়া পাৰি থৈছে, ধুনীয়াকৈ পাৰিছে। এইয়া হাল বাই আছে। এতিয়াতো ট্ৰেক্টৰে চবে হাল বায়, কিন্তু এজন ব্যক্তিয়ে গৰুৱে হাল বাই আছে। এইয়া এতিয়া আমাৰ ডাম্পাৰখন, এইখনত ডাম্পাৰত যাম আৰু লোড কৰিবলৈ যাম। তাৰপিছত এতিয়া ধুই কৰি লওঁ, অলপ পানী চানী মাৰি ল'ব লাগিব গাড়ীখনো। কোলাই আৰু এই কোলাই গাঁওখনজনী ইমান দিগদাৰ লগাইছে। এতিয়া শান্তি দিয়া নাই মোক দেখোন, কি কৰিব সেইটো ঠিক নাই। এইবিলাক লেতেৰা হৈ আছে আৰু এইবিলাকত পানী মাৰি চফা কৰিম। আৰু মাৰি আগ চাইডটো গাড়ীখনৰ আৰু চফা কৰিব লাগিব। এতিয়া বস্তুটো খুলি ল'লোঁ। এই বস্তুটো খুলি লোৱাৰ কাৰণ হ'ল কি, ইয়াত পানী ভৰাব লাগিব, নহ'লে গৰম উঠি যায়। গৰম দিনত অকণমান প্ৰব্লেম হয় চলাবলৈ, মানে ইয়াৰ যদি পানীটো ভালকৈ নাথাকে। এইখন হৈছে আমাৰ দৌ ভাই JCB। বহুত পুৰণা হ'ল বা বয়সো হ'ল এইখনৰ। তেওঁ বুলি চলি আছে কষ্ট মষ্ট বুঢ়া মানুহৰ আগতে। এতিয়া পানী ভৰাই দিম ইয়াত। এতিয়া এনেদৰে পানী ভৰাব লাগে ইয়াত। আৰু কি বুলি কয়, পানীটো হৈয়ে আছে ক'বলৈ গ'লে, ইমানো কমা নাই। টোপনি মাৰিছে, বেয়া ৰাস্তা হয় নাই বাৰু? এই যেন একদম আৰু ৰাস্তা অৱস্থাই বেয়া। নগেন লাগাই এতিয়া মই ড্ৰাইভ কৰিম। ষ্টেৰিঙত বহিম আৰু এতিয়া চলাম আৰু ইমান নোৱাৰোঁ, অলপ বেছিভাগ নোৱাৰোঁ চলাম। গাড়ীখন চলাই কেনেকুৱা লাগিছে? ঠিক আছে বাৰু, ইমানো বেয়া লগা নাই। তথাপিও অকণমান ষ্টেৰিংডালহে গাড়ী মাৰি যিমান যি হৈ যাওক, কিন্তু ৰাস্তাৰ পৰা গাড়ী নামিব নালাগে দেই। ব'লা ইয়াত লোড হ'ব এখন গাড়ী, আৰু আহিব গাড়ী, আমাৰ লগ বন্ধুসকল আহিব। ইয়াত লোড কৰি আমি পেলাবলৈ যাম। এইখন ফকলেণ্ডত উঠি আছোঁ। এই আমাৰ কেটেং ভাই, কিবা এটা ক কেটেং, কেটেং একো নক, কবি কি তই হে? ফকলেণ্ডে লোড দিব এইখন। চলো ড্ৰাইভাৰৰ ভিতৰত সকলোকে ভিতৰত মই উঠি গৈ আছোঁ। भाई साहब कुछ ज्यादा नहीं हो गया, मतलब कुछ भी। এইখন কাৰ্বি পাহাৰ। এইখন আমাৰ মিনাল কাটি নামিছে, আৰু আহিব গাড়ী আহিছে আমাৰ সোণাধৰ বুলি কয়, আহিছে লোড দিম আৰু লোড হৈ আছে। লোড यहाँ हाथी लोड कर रहा है यहाँ से। লোড লৈ ওলাই আহিছোঁ এতিয়া। ৰাস্তা এয়া গতি অৱস্থা, ড্ৰাইভাৰৰ একদম গছকোটে অৱস্থা বেয়া হৈ গৈছে। গিয়াৰটোতো হেভি গিয়াৰ, আমাৰ 5 ষ্টাৰ গাড়ী ন, मतलब कुछ भी। এতিয়া আমি ইয়াত পাৰ হ'ম, এইখন চকা সোমাই যাব। জোৰ লগাও ঘুচ গয়া দেখোন পানী, গাড়ীখন পানী হয়। এই বস্তুটো কিন্তু চাই থৈ নিদিয়ে পটকে গাড়ী আগৰ পৰা, টিক মাথা জোকাই গৈ থাকিব। এইয়া গাড়ী আগত ৰৈ দিয়ে, আঁতৰি নিদিয়ে। গাড়ী পিছে গৈ আছোঁ আমি। ফাৰ্ষ্ট ট্ৰিপ লোড হওঁতে আমাৰ পামচাৰ হৈ গ'ল, সেইকাৰণে আমি এতিয়া পিছত গৈ আছোঁ। ছাগলী আঁতৰি নিয়ে নহয় ৰাস্তাতে আহে, মানুহে কিয়ে নেনপৰে ছাগলীবোৰ, এইবোৰ চেহেৰা নিমিলে কাৰো লগত। চাওঁ ড্ৰাইভাৰ এফালে চাওঁ, এইয়া তই লাগি চা নিগ্ৰোধ কৈ চোৱা কি চেহেৰা আপুনি গৈছে। বহুত অৱস্থা বেয়া হৈ গৈছে। গৈ থাকোঁ গৰম, তাতে বাৰিষা, কি
অৱস্থা ৰাস্তাটো মানুহবোৰ চাই থৈ নিদিয়ে বিকুৱে গাড়ীখনত কিবা খুচৰি আছে তাৰ চকা চেক কৰি আছে গৈ আছোঁ মিহি মিহিকৈ এতিয়া ৰাস্তাত গৈ আছোঁ ৰাস্তা বেয়া নহয় বা ভালেই এইটো আমাৰ ৰাস্তা গৈ আছোঁ আৰু আপোনাৰ কি বুলি কয় মানুহবোৰ চাই থৈ নিদিয়ে বজাৰ পাম এতিয়া বজাৰটো ভিডিঅ' কৰিম আৰু মানুহবোৰ চাই থৈ নিদিয়ে ইমান চট দিবলগীয়া হয় আজৰি নিদিয়ে মানুহবিলাক বৰ দিগদাৰ হয় যাবলৈ এইটো আলেক ৰৈ আছে আমাৰ লগত যাবলৈ উঠিব এতিয়া বহুত কিবা কিবি লগাব উঠিব এয়া বজাৰত মানুহখিনিতো আঁতৰি দিয়ে দুইফালে গাড়ীও থাকে চব কিমান দিগদাৰ হয় আমাৰ এয়া মানুহখিনিয়ে গমেই নাপায় কিমান ওচৰ আছে গাড়ীখন মানুহে অন্য মনস্ক হৈ থাকে এতিয়া এই বাইক আৰু এইজনো গম নাপায় যে আমাৰ গাড়ীখন গৈ আছে কোনো চোৱাই নাই আইনাও নাই বাইকখনত পুলিচ কিবা কমা নেকি এই আমাৰ পুলিচ দাদালে ডিউটি কৰি আছে কিবা খোৱা বস্তুৱে বিচাৰি পাই গৈছোঁ এতিয়া আমি সম্পূৰ্ণ জেগা পামগৈ আৰু তাৰ কাৰণে মাজে মাজে যাব লাগিব উপায় নাই এতিয়া দানা বাবা থান আছোঁ ওচৰত ইয়াতে খালী কৰিলোঁ এখন গাড়ী আহিছে খালী কৰিবলৈ এখন আমাৰ গাড়ী খালী হৈ গ'ল এতিয়া আমি ওলাম আকৌ ইয়াৰ পৰা গুড নিউজ এটা দেখাম এতিয়া এয়া ইহঁতে বহি আছে তাতকৈ গুড নিউজটো হ'ল আমাৰ পামচাৰ ওলাই গৈছে কোনফালে ওলাইছে দেই এইটো দি গৈছে পামচাৰ ওলাই গ'ল কি ক'ম পলেণ্ডত চলাই আছোঁ আইনাখনটো বেয়া আহিলে ন আমাৰ পুৰা ঠিক আছে হোটেলত খাই আছোঁ মানে ভাত এইখন হোটেল কুকুৰা চি হৈছে ইয়াতে আমলেট আহি গ'ল ভাতৰ লগত খাব লাগে এইটো কি আজি আমাৰ বেয়া দিনেই গাড়ী পামচাৰ ওলাই গ'ল বনাই আছে ইয়াত খুলি ইয়াৰ 4 লেন বনাই পেলানি আকৌ যাব লাগিব আমি ধুনীয়াকৈ টাইট কৰিছে মেচিনত ঘূৰি আহি আছোঁ এয়া চলাই আছে দিনটো আছে আহি আছোঁ আমি খাই বৈ ধৰি বৰষুণ দিছোঁ নাই চলি আছে 5টা বজাত এতিয়া ঘূৰি আহিছোঁ নিজৰ ৰুমলৈ তাৰপিছত ৰাস্তাও ইমান ভাল নহয়তো খোজকাঢ়িবলগীয়া আছে এতিয়া ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো ইমানো ভাল হোৱা নাই ভিডিঅ' ইমান ভাল হোৱা নাই তথাপিও আৰু বনাইছোঁ যেনে তেনে সময়ো নাপাওঁ তেনেকৈ বনাবলৈ গাড়ীখনো বহুত চম্ভালিবলগীয়া হয় মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু সৰুকৈ কমেণ্ট এটা দি দিব আৰু তেতিয়া ভাল লাগিব অকণমান